তাৰপিছত যাই শুক্ৰবাৰৰ দিনাখন যেতিয়া মানে ধৰ সিহঁতে ICU ল'ব দিলে চিট যেতিয়া কৰিব দিলে নহয় ICU বিচাৰি ICU পোৱা নাই তাৰপিছত ৰাতিপুৱা টাইমটো দেউতাই মানে ORS খাম বুলি ক'লে এটা ORS দেউতাই ক'লে এইখিনি মানে এটা ORS খালোঁহে বুলি ক'লে কওঁতে মই এটা ORS আনিলোঁ ORS আনি কিনে দেউতাক খুৱাই দিলোঁ অকণমান খালে বেছি খোৱা নাই তাৰপিছত গৈ দেউতা এবাৰ ভাত খুৱাই দিলে বাইদেউ ঘৰৰ পৰা নিয়া ভাত আছিলে টিফিন দিছিলে এবাৰ ভাত খুৱাই দিলে তাৰপিছত গৈ এবাৰ আৰু হস্পিটেলৰ পৰা অকণমান লৈ ল'লোঁ এটা বাটিকে অকণমান গিলা ভাত লৈছিলোঁ তাৰপিছত আমাৰ ইয়াতে বা আছে হস্পিটেল বায়ে ক'লে কিয় শুকান লৈছে অকণ মুগৰ দালি দি দিব পাৰা অকণ মুগৰ দালি দি দিলে এইখিনি মানে ইমানকণ খালে দেউতাই খাইছে ধুনীয়াকৈ খাইছে দেউতাই তাৰপিছত গৈতো হ'ল কি জানো মানে যিমানে দেৰি হৈ আহিছে সিমানে মানে দেউতাই বেছি গৰম লাগিছে খালি মানুহজন ঘামিছে গৰম লাগিছে খালি গৰম থাকিব পৰা নাই দেউতাই গৰমত বহুত গৰম তাৰপিছত দেউতাই উশাহটোৰ লগত প্ৰব্লেম পায় আৰু উশাহটোৰ লগত যেতিয়া প্ৰব্লেম পায় দৌৰি যাওঁ ডক্টৰ ওচৰলৈ ছাৰ বা বাইদেউ দেউতাই উশাহটো ল'ব পৰা নাই ভালদৰে তাত গ'লে ডক্টৰ নাথাকে বাচ্চা যে শিকাবিলাক যিবিলাক সেইবোৰ থাকে যেতিয়া ডক্টৰ নাথাকে নহয় সিহঁতে কয় কি হৈছে মই কওঁ যে বেড নম্বৰ 41 মই সেই বুলি কৈ দিওঁ আৰু যে এনেকৈ দেউতাই উশাহটো ল'ব পৰা নাই আচ্ছা ডক্টৰ নাই ছাৰ নাই আমি ছাৰক লগত কথা পাতিব লাগিব ফোন কৰি সিহঁতে ডক্টৰক ফোন কৰি সোধে যে বেড নম্বৰ 41 এনেকুৱা উশাহ লোৱাত প্ৰব্লেম হৈছে সেইটো পেচেণ্ট এনেদৰে থাকিব এনেকৈয়ে থাকিব সিহঁতে আৰু ডক্টৰে সেই বুলি কৈ দিয়ে কোৱাৰ পিছত যাই সিহঁতে আৰু কয় কি আপকা পেচেণ্ট মানে আপোনালোকৰ পেচেণ্টটো এনেকৈয়ে থাকিব সিহঁতে আৰু সেই বুলি কৈ দিয়ে কিছুমানে কয় আপকা পেচেণ্ট এইছে रहेগা কিছুমানে সেনেকৈ সেই বুলিও কৈ দিয়ে তাৰ মানে একদম উপায় নাই মানে কি কৰোঁ কি নকৰোঁ দেউতাই উশাহটো ল'ব পৰা নাই মানে এনেকুৱা অৱস্থা মানে ভাবিব নোৱাৰোঁ আমাৰ পৰিৱেশ তেতিয়া তাত দৌৰি লাগি পৰিছে হস্পিটেলতে তাৰপিছত যে আৰু মানে তাতে এনেকুৱা কিছুমান আছে যিটো অক্সিজেন লগাই নহয় আনকি নৰ্মেল অক্সিজেন সেইটোও কিছুমানে লগাব নাজানে GMCত এনেকুৱা মানুহো আছে কিছুমান ৰাতি যিজন মানে দাদা আছিলে এজন মানে অকণ বয়সীয়স্থ আংকল টাইপৰ মানে ডাঙৰ আছিল আৰু মানে দেউতাতকৈ ডাঙৰ বয়সৰ হ'ব তেতিয়া মানে তেখেতে ইমান ধুনীয়াকৈ অক্সিজেনটো লগাই দিছিলে তেখেতে কৈছে যে এইটো পেচেণ্টক ICUত ভৰ্তি নকৰিবা ICUত ভৰ্তি কৰা পেচেণ্ট নহয় তেখেতে সেই বুলি কৈছিলে ধুনীয়াকৈ অক্সিজেনটো লগাই থৈ দিয়ে ইমান ধুনীয়া অক্সিজেন লেভেলটো গৈ আছিলে তাৰপিছত যে এইটো দুপৰীয়া তেখেতৰ ডিউটি ৰাতিপুৱা 8টা মান বজাত চাগে খতম হ'ল অক্সিজেন বেলেগে লগাই দিছে অক্সিজেনটো নাপায়েই মানে যেন অকণমান যে অক্সিজেনৰ জোৰে নাই এনেকুৱা লাগিছে মানে দেউতাই একো নাপায়েই দেউতাই কৈ আছে মই অক্সিজেন পোৱা নাই সেই বুলি কোৱা ডক্টৰক মাতিব যাওঁ বাৰে ডক্টৰ আহি কেনে আৰু এই নাৰ্ছ নে কি এইবিলাকো আহি লাষ্টত যাই কয় কি ক'ত পোৱা নাই অক্সিজেন ক'ত পোৱা নাই পাইছেতো আমাৰ হাতত দি চাব বা কাণত দিব চাওক পাই আছে চাওক সেই বুলি কয় ধমকি দিয়ে কয় চাওক অক্সিজেন পাইছে চাওক মানে আমাৰ মুখ বন্ধ কৰি দিয়ে আৰু মানে দেউতাই কয় নাই মই পোৱা দেউতাই সেই বুলি কয় তাৰপিছত যাই অক্সিজেনটোতে কিবা এইখিনি মানে এটা বগা এটা পলিথিনৰ দৰে এইটো মই পলিথিন বুলি কৈছোঁ আৰু অক্সিজেনটো লগাই থাকে এটা পেকেট হিচাপত এইখিনি মানে এটা থাকে মই ভিডিঅ'ত লগাই দিম বাৰু এইখিনি মানে এটা থাকে তাত পেকেট হিচাপত এটা থাকে সেইটো দেউতাই মানে এই অক্সিজেন যেতিয়া পায় সেইটো মানে এনেকৈ ফুলি থাকিছিল যেতিয়া শুক্ৰবাৰে দুপৰীয়া অক্সিজেনটো দিছিলে নহয় একদম এইটো চেপেটা খাই আছে মানে পলিথিনটো একদম চিপক যায় দুটা মানে ছাইডটো না এটা হৈ আছে মানে এনেকৈ মানে অক্সিজেনটো ভালদৰে পোৱা নাই আৰু তেতিয়া ৰাতিয়ে কৈছিলে যেতিয়া অক্সিজেনটো ভালদৰে পাব নহয় সেই পলিথিনটো পূৰা ফুলি থাকিব হাঁহ মাৰি পলিথিনটো ফুলি থাকিব তেতিয়া দুপৰীয়া মানে যেতিয়া দেউতাই কৈছিল অক্সিজেন পোৱা নাই তেতিয়া মানে একদম চেপেটা হৈছিলে তাৰপিছত যাই সিহঁতে ক'লে ইয়াত নহ'ব আৰু ICUত আপোনালোকে চিট কৰিব লাগিব ICU বিচাৰিছে এইফালে ICU পোৱা নাই বিচাৰি মানে যেতিয়া আৰু মানে দেউতাৰ ওচৰতে সেই থাকে নহয় এই ৱাৰ্ড বয়বিলাক যে থাকে কিবা নাৰ্ছবিলাক যে বহি থাকে ডক্টৰ সেই ৰুমত দৌৰি যেতিয়া যাওঁ নহয় তেতিয়া কেৱল খালি বাচ্চাৰ দৰে শিকি থাকে সেইবিলাক শিকি থাকে ডক্টৰ নাথাকে ডক্টৰে ৰাতিপুৱা 10টা 9:30 নহয় 10টামান বজাত ৰাউণ্ড দি গুচি গৈছে তাৰপিছত ডক্টৰ নাইয়ে আৰু মানে ডক্টৰ নাহে আৰু তেতিয়া আবেলি হয়তো এবাৰ আহিব পাৰে তেতিয়া ডক্টৰ নাইয়ে আৰু মানে এনেকুৱা তাৰপিছত এই যিবিলাক শিকি থাকে এইবিলাক আছে নাৰ্ছবিলাক আছে সিহঁতে অক্সিজেনটো ভালদৰে দিব ক'লেও দিব নাজানে একবাৰ মানে মনটো খং উঠে আপোনালোকে দিব জানা নাই নেকি সেই বুলিও কোৱা গৈছে মই কৈছোঁ ক'লে সিহঁতে বেয়া পায় আৰু মানে আমি দিব নাজানো কোনে জানে সেই বুলিও কয় মানে এই পলিথিনটো যেতিয়া চেপ্টা হৈ থাকে মানে নহয় দেউতাও নাপায় বুলি কয় একো উশাহটো ল'ব পৰা নাই তেতিয়া মানে বেয়া লাগি যায় আৰু মানে অৱস্থাটো তাৰপিছত যাইতো মানে একেবাৰে যেতিয়া দৌৰি যাওঁ মাতিবলৈ একবাৰতো মানে একদম এই যিটো ডক্টৰ বহি থকা ৰুমটো এটা ডক্টৰ নাথাকে আনকি অক্সিজেন দিয়া মানুহ সেইটো বিচাৰোঁ সেইটোও নাপায় ইফালে বিচাৰি ফুৰোঁ সেইটোও নাপাওঁ মানে এনেকুৱা বেয়া দিন আছিলে আমাৰ কাৰণে সেই দিনটো মানে তাৰপিছত গাইতো এতিয়া কৰোঁ কি এবাৰ বিচাৰি কৈছে ফোন আহিছে যে এটা মই পাইছোঁ ICU এটা পাইছোঁ সেই বুলি ক'লে ICU পালি বুকুখন মানে বাপৰে বাপ ICU পাইছোঁ দেউতা চাগে ভাল হ'ব এনেকৈ মনটো বহুত আশা কৰিছিলোঁ ICU পাই বহুত ফূৰ্তি লাগিছিলে মনটো তাৰপিছত গৈ তেওঁ ক'লে কি ICU পাইছোঁ সঁচা কিন্তু তোমালোকৰ থকা মানুহখিনি বহুত কষ্ট হ'ব তাতে সেই বুলি ক'লে তেতিয়া মই ক'লোঁ আৰে
আমাৰ থকা মানুহ আমাৰ কষ্ট হ'লে কি হ'ল দেউতা ভাল হ'ব লাগে মই সেই বুলি কৈছিলোঁ তেতিয়া তাৰপিছত যাই ঠিক আছে দেউতা ভাল হ'ব বুলি কওঁতে তেওঁ ভাবিলে কি ইহঁতে কৈছে মানে মান্তি হৈছে হ'ব আৰু তাতে থাকিব মই ভাবিছিলোঁ কি হস্পিটেলখনৰ ভিতৰতে ক'ৰবাত আৰু ICU আছে তলত বা ওপৰত বা কোনোবাটো ছাইডত মই সেই বুলি ভাবিছোঁ এই যে ৰাস্তাৰ ওচৰত একদম যে গেটৰ ওপৰত সেইটো বুলি মই গম পোৱা নাছিলোঁ পাৰ্কিং ICU বুলি মই গম পোৱা নাছিলোঁ ভালদৰে কেতিয়াও মই যোৱা নাই তাত যিহেতুকে মই গম পোৱা নাছিলোঁ তাৰপিছত যে গ'ল কথা গ'ল তাৰপিছত যে এইবাৰতো এওঁ ক'লে কি ডক্টৰ আহি ক'লে যে ICU পাইছোঁ এটা ডক্টৰে ক'লে ডক্টৰনী চাগে এইজনী ছোৱালী হয় যে ক'ত পালে সেই বুলি ক'লে বলকচোন বলক মুনুৰ বাপেকৰ লগত লৈ মুনুৰ বাবু বুলি কোৱা গৈছে এওঁক লগত লৈ কিনে মানে ধুনীয়াকৈ গুচি গৈ মানে তাত দেখাব গ'ল তাৰমানে মই পিছে পিছে গৈ আছিলোঁ গৈ মই ভাবিলোঁ ইমান দূৰ ইমান ৰ'দ দিছে মই এতিয়া যাই থাকিম তাত যদি মানে দেউতাই মাতে নহয় কিবা কথাত মই 3 তলাত আছিল চাগে দেউতা তেতিয়া মোক যদি মাতে কিবা কথাত এনেকুৱা ওখৰ প্ৰব্লেম হৈ আছে মানুহজনৰ মই যদি যাই তাত ফাঁচি যাওঁ কিবা কথাত ইফালে দেউতাই মোক বিচাৰিব উশাহ টানিব নোৱাৰা হৈছে কিবা হ'লে পুতুককৈ মই আকৌ ৰিটাৰ্ণ মাৰিলোঁ এওঁৰ পিছৰ পৰা মই ৰিটাৰ্ণ মাৰি মই গুচি আহিলোঁ গুচি আহি মই দেউতাৰ ৰুমত তেতিয়া বহি আছোঁ ওচৰত দেউতা ভাল হ'ব দেউতাই চটপটে আছে আৰু মানে বিচি দিব ইচ্ছা কৰোঁ চটপটে আছে মানে তাৰপিছত যাই ধুনীয়াকৈ গৈ যাই মুনুৰ চৰি তাৰপিছত যাই যেতিয়া মানে হেৰি পালে নহয় এইটো কি কয় ICU পালে ICUত মোৰ বাইদেউ আৰু মোৰ সৰুপিতা ছোৱালী এজনী আছিলে দুজনীয়ে গৈছে তাৰপিছত যাই তাই বোলে আমাৰ সৰুপিতা ছোৱালীজনীয়ে কৈছে আমিতো নাজানো ধৰক আমাৰ সৰুপিতা ছোৱালীজনী হস্পিটেলত কাম কৰে তেওঁ বোলে কৈছে যে এইটো ICUত থ'ব এইটো ICUত মানুহ মৰিয়ে থাকে সেই বাজনীয়ে সেই বুলি কৈছে মোৰ বাইদেউক কৈছে এইটো ICUত মানুহ মৰিয়ে থাকে যেতিয়া সেই বুলি কৈছে মোৰ বাৰ অকণমান ভয় লাগিলে আৰে মৰিয়ে থাকে কি কথা এইটো আৰু তাৰপিছত যাই ইফালে ইতিমধ্যে আমাৰ এওঁ কথা পাতি আছে ডক্টৰৰ লগত যে ইয়াত ভৰ্তি কৰিব এনেকৈ চিত্তনৰ দেউতাৰ কথা পাতি আছে অলৰেডি তাৰপিছত মানে বাও একো ক'ব পৰা নাই যে ডক্টৰ আছে যে ইয়াত বোলে মানুহ মৰিয়ে থাকে ইয়াত নথাকে বুলি বাও মানে এওঁক ক'ব পৰা নাই মোৰ বায়ে মানে ক'ব পৰা নাই কথাটো তাৰপিছত যাই মানে তাৰ পৰা গুচি আহিলে ডক্টৰজন আহিল মোৰ এওঁ আহিলে তাৰপিছত যাই আকৌ মোৰ বাইদেউজনীও আহিলে গুচি আহি দেউতাৰ ওচৰত কৈ আছে মোৰ বায়ে যে মানে তাত থকা মানুহখিনি বহুত প্ৰব্লেম হ'ব ইমান ৰ'দ আছে মানে কিবা ICUতো থকা মানুহৰ বহুত প্ৰব্লেম হ'ব মোৰ বায়ে সেই বুলি কৈছে সেই বুলি মানে মই কৈছোঁ কি আৰে একো নাই আমি কষ্টটো সহ্য কৰি ল'ম দেউতা কেৱল ভাল হ'লে হ'ল ICU লাগে এতিয়া ICU পাইছোঁ দেউতাক আমি ICUত থ'ম সেই বুলি ক'লোঁ মই আকৌ কোৱাৰ পিছত যে বাইদেউ মানে ক'ব পৰা নাই যে তাত মানুহ মৰিয়ে থাকে দেউতাই শুনিব সেই বুলি ক'লে দেউতাই দুখ পাব বুলি তাই কথাটো ক'ব পৰা নাই মোৰ বায়ে ভালদৰে ক'ব পৰা নাই তাৰপিছত গৈ দেউতাক তাতে ভৰ্তি কৰি দিলে ভৰ্তি কৰিব গৈ আছে মুখতে পৰাতো অক্সিজেনটো খুলি যাব পৰা নাই ঢংকেটো উঠিলে একদম এটা শব্দ উঠিলে জোৰকৈ একদম যেতিয়া হুইল চেয়াৰ বৈ দেউতাক ঠেলিয়ে লৈ গৈ আছে আৰু মানে তাৰপিছত যে দেউতা চিঞৰি উঠিলোঁ দেউতা পৰা বুলি চালোঁ আগৰ পৰা নাই দেউতা পৰা নাই অক্সিজেনটো পৰিলে যিহেতুকে লহৰ বস্তু বহুত শব্দ এটা উঠিছিলে তাৰপিছত যাই দেউতাৰ মুখৰ পৰা অক্সিজেনটো খুলি গৈছে চাগে কিবা দেখাইছিলে বেয়া তাৰপিছত যাই আকৌ অক্সিজেনটো সিহঁতে গাঁঠি মেলি দেউতাৰ মুখত লগাই নিলে তাৰপিছত যাই দেউতাক সোমাই থ'লে শুকুৰবাৰে এনেই 3টামান বজাত থ'লে চাগে 3টামান বজাত থ'লে তেতিয়াৰ পৰা আমি যোৱা নাই শনিবাৰৰ দিনাখন আমি ৰাতিপুৱা গ'লোঁ চাবতো যাব নিদিয়ে না ICUত শনিবাৰৰ দিনাখন আমি ৰাতিপুৱা গ'লোঁ ৰাতিপুৱা যাওঁতে দেউতাই কৈছে ঐ ধমকি দিছে তহঁতে কি কৰিছা বোলে মোক ইয়াত থৈ কিনে ইয়াত মোক সোমাই থৈছা থৈ মোৰ ইমান ভোক লাগিছে মোৰ পানী খাব মন গৈছে পানী পিয়াহ লাগিছে ইহঁতে মোক একো দিয়া নাই খাবলৈ মই পানী কৰি আছোঁ মোক হেৰি এইখিনিমান মোক বিস্কুট খুৱাই দিয়া মোৰ বহুত ভোক লাগিছে এনেকৈ দেখাই দিছে এইখিনিমান মোক বিস্কুট খুৱাই দিয়া বুলি দেখাই দিছে আঙুলিটো মোৰ বহুত ভোক লাগিছে দেউতাই সেই বুলি কৈছে আৰু পানী খাম সেই বুলি ক'লে তাৰপিছত মই ডক্টৰনী গোটেইকেইজনৰ ৰাউণ্ড হৈ বহিয়ে আছে টেবুলখনত বহুত কেইজন আছে আৰু ICUত তাৰপিছত যাই মই দৌৰি গ'লোঁ বাইদেউ দেউতাই হেনো পানী খাব পানীৰ পিয়াহ লাগিছে মুখৰ ফালে এনেকৈ নাচায় তাৰপিছত ছাৰ দেউতাই পানী খাব দেউতাৰ পানীৰ পিয়াহ লাগিছে সেই বুলি কওঁ এনেকৈও নাচায় কোনো নাচায় মানে ইমান কেইজনী আছে এইটোৱে নাচালে এইজনে কওঁ এইজনী নাচালে এইজনী কওঁ মানে এনেকুৱা অৱস্থা গৈছে লাষ্টত মই হাতযোৰ কৰি কৈছোঁ যে ছাৰ দেউতাই পানী খাব দেউতাৰ পানীৰ বহুত পিয়াহ লাগিছে এনেকৈ এবাৰ মুখৰ ফালে নাচায় কান্দি কিনে তাৰ ওচৰৰ পৰা মই ICUৰ পৰা মই পাৰ্কিং ICUৰ পৰা মই গুচি আহিলোঁ চকুৰ পানী মুচি মই গুচি আহিলোঁ তাৰপিছত গৈ কি হ'ল জানো তাৰপিছত মই ডক্টৰ ৰখি আছোঁ কেতিয়া আহিব ডক্টৰ পাৰ্কিং ICUতো সেই বাচ্চাৰ দৰে শিকা সেইবিলাকে আছে বেছি ভাল মানে ভাল ডক্টৰ নাই তেতিয়া তাৰপিছত যাই মই কৰিলোঁ কি কেতিয়া আহিব বাহিৰত বহি মই ৰখি আছোঁ ডক্টৰ কেতিয়া
হয় এজন ডক্তৰ আহিলে ৰাউণ্ডৰ পৰা ওলাই গুচি গৈছে তেতিয়া মই পিছে পিছে গৈছোঁ দৌৰি গৈছোঁ মই পিছে পিছে দেখি ছাৰ বেড নম্বৰ 101ত মোৰ দেউতা আছে নিৰঞ্জন দাস এনেকৈ এনেকৈ তেখেতে পানী খাম বুলি কৈছে ভোক লগা বুলি কৈছে আৰু মই ছাৰহঁতক মই কৈছোঁ সিহঁতে মোক একো ৰেচপেক্ট দিয়া নাই একো দেউতাক খাবলৈ দিয়া নাই দেউতাই বহুত ভোকত আছে তাৰপিছত গৈ জানো ডক্টৰজনে মই সুধিলোঁ দেউতাৰ কি হৈছে ডক্টৰজনে ক'লে যে লাঞ্চটোত পানী জমা হ'ল চাগে টিবি আছে নেকি মোক সুধিছে বোলে টিবি নাই লাঞ্চত চাগে পানী জমা হ'ল সেই বুলি ক'লে মোক লাঞ্চত পানী জমা হ'ল তাৰপিছত যাই ধৰিব পৰা নাই আৰু কৈছে নিমনিয়া টাইপত হৈ চাগে ইনফেকশ্যন হ'ল সেই বুলিও কৈছে মানে কি কৈছে সিহঁতে ধৰিব পৰা নাই এবাৰ লাঞ্চত পানী জমা কৈছে এবাৰ কৈছে লাঞ্চটো শেষ হৈ গৈছে এবাৰ কৈছে নিমনিয়া টাইপত হৈ ইনফেকশ্যন হৈছে মানে সিহঁতে ধৰিব পৰা নাই বস্তুটো দেউতাৰ কি হৈছে ভালদৰে তাৰপিছত গৈ মানে ভাল দেউতা একদম সুস্থ একদম পূৰা ধুনীয়াকৈ কাম চাম কৰি আছে মানে এদিনে আৰু মানে তাৰপিছত এদিনে জ্বৰ আৰু মানে তাৰপিছত গৈ সিহঁতে যেতিয়া সেই বুলি ক'লে নহয় কোৱাৰ পিছত যাই ডক্টৰজনে চাগে মোক ক'লে চিন্তা নকৰিবা ভাল হৈ যাব মই বোলে অকণমান অৱস্থাটো ক্ৰিটিকেল হৈ আছে এতিয়া চিন্তা নকৰিবা সেনেকৈ কৈছে আমি চাওঁ আজি টিবিৰ ট্ৰিটমেণ্ট কৰিম মোক ডক্টৰজনে কৈছে আৰু তেতিয়া আজি শনিবাৰ আছিলে সেইদিনাখন আজি আমি টিবিৰ ট্ৰিটমেণ্ট কৰিম তেখেতক সেই বুলি ক'লে টিবি ট্ৰিটমেণ্ট কৰিম বুলি কওঁতে মই টিবি হৈছে নে সুধিছে নে নাই বুলি কৈছোঁ মোৰ মাও টিবি হোৱা নাই বুলি ক'লে তাৰপিছত যাই টিবি ট্ৰিটমেণ্ট যেতিয়া কৰিম বুলি কৈছে নহয় কওঁতে তাৰপিছত যাইতো গুচি গ'ল ডক্টৰটো গৈ চাগে সিহঁতৰ অকণমান আগৰ পৰা চাগে ফোন মাৰিছে ফোন মাৰিয়ে ক'ব লাগিব আৰু কৈছে চাগে যে এই পেচেণ্টটোক 101 নিৰঞ্জন দাসক কিবা খাবলৈ দিওঁ সেই বুলি কৈছে চাগে কওঁতে মোৰ বায়ে বাক মই পঠাই দিলোঁ যা কিবা এটা খুৱাই থৈ দেউতাক মই সেই বুলি ক'লোঁ মোক খাম বুলি কৈছিলে গৈ কিবা এটা খুৱাই থৈ মই সেই বুলি ক'লোঁ বায়ে যাব ওচৰা নাছিলে মানে তাক অকণমান মানে ভয় কৰে এইবিলাকত তাৰপিছত মই ক'লোঁ একো নহয় যোৱা দেউতাৰ ওচৰত মই এবাৰ চাই আহিলোঁ তো এবাৰ চাই মই সেই বুলি ক'লোঁ কোৱাতে বায়ে গ'ল দেউতাৰ ওচৰত গৈ অকণমান খিচিৰি লৈ গৈছিলে চাগে আৰু চাহ পানী লৈ গৈছিলে পানীখিনি দেউতা অকণমান খোৱালে অক্সিজেনটো খুলি দিলে খুলি যেতিয়া খুৱাই দিলে নহয় খুৱাই দিওঁতে মানে পানীখিনি খুৱাই দিওঁতে সিহঁতে কৈছে অক্সিজেনটো গুচি গ'ল সিহঁতে মানে দেউতাক ভাতটো খাব খিচিৰিটো খাব নিদিলে আৰু কমি গ'ল বুলি কৈ সিহঁতে খুৱাব নিদিলে আৰু যেতিয়া মানে খাব নিদিলে নহয় দেউতাই খাব দেউতা ভেটে হ'ব অক্সিজেনটো লগতে হ'ব দেউতাও ভয় খালে দেউতাও নাখালে দেউতাই ভাবিছে কিবা এটা হ'লে মই মৰিয়ে যাম নেকি খোৱাটো নহয় দেউতাও মানে দেউতাক ভয় কৰিলে ভয় কৰি দেউতাও তেতিয়া নাখালে ইমান ভোকত থকা মানুহজন দেউতাও নাখালে তেতিয়া তাৰপিছত গৈ মানে বায়ে কান্দি ওলাই আহিলে দেউতাই খাব ওলাইছিলে খাব নাপালে কান্দি ওলাই আহিলে ওলাই অহাৰ পিছত অকণমান পিছত মোৰ মাক পঠাইছিলোঁ মোৰ মাক যেতিয়া পঠাইছোঁ দেউতা অক্সিজেনটো এইটো মানে কিবা হাতেৰে কিবা চটপটো কৰি আছে চাগে অক্সিজেনটো এনেকৈ বেকা হৈ আছে বেকা হৈ কৰি কিনে দেউতাই এক চাইডে উশাহটো লৈ আছে এনেকৈ উশাহটো লৈ আছে সিহঁতে গম পোৱা নাই মানে সিহঁতে কিবা কৰি আছিলে নাজানো আৰু মোৰ মায়ে গৈ দেখা পাইছে দেউতাৰ মানে অক্সিজেনটো ইয়াৰ পৰা মুখৰ পৰা খুলি এই আধাটো মানত আছে অক্সিজেনটো মানে আধা মানত আছে আধা মানত নাই আৰু মানে তাৰপিছতে দেউতাই মানে মুখখন বেকা কৰি এনেকৈ মানে উশাহটো লৈ আছে এই চাইডটোৱেদি দেউতাৰ মুখখন বেকা হৈ ইফালে উশাহটো লৈ আছে দেউতাই মানে এনেকুৱাকৈ আৰু এইফালত অক্সিজেন লাগি আছে এইফালত লোৱা নাই আৰু মানে তই মায়ে দৌৰি গৈছে আৰু এই উশাহটো ল'ব পৰা নাই মানে বেকা অক্সিজেনটো খুলি গৈছে তাৰপিছত সিহঁতে দেখিলে মাক এনেকৈ দেখি কিনে ডক্টৰ খং উঠি মাক আপুনি ওলা মানে ধমকি মানে মাক বাহিৰত ওলাই দিলে ওলাই আহোঁতে মাও কান্দি গুচি আহিলে তাৰপিছত চাগে সিহঁতে কিবা বান্ধি চান্ধি কিনে দেউতাক চাগে থৈ দিছে দি অক্সিজেনটো লগাই থৈছে দেউতাই খালি কৈছে মই এইটো খুলি দিয়া মানে এনেকুৱাকৈ আঁতি এইটো লগাইছে এই বস্তুটো ইয়াত আঁতি লগাইছে ইয়াৰ পৰা ইয়াত এনেকৈ আঁতি এনেকৈ অক্সিজেনটো লগাইছে কিবা এনেকৈ লগাইছে দেউতাই এইবিলাক মুখ চুখ ফুলি গৈছিলে আৰু ইমান বিষাইছে দেউতাই কৈছে মই বিষত থাকিব পৰা নাই অকণমান খুলি দে মই বিষত থাকিব পৰা দেউতাই সেই বুলি কৈ আছিলে স্পষ্ট দেউতাই কথা কৈ আছে একদম পূৰা মই খুলিব পৰা নাই ইহঁতে মোক মাৰিব ইয়াৰ পৰা লৈ যা এইটো মোক খুলি দিয়া কমলক মাত ইহঁতে মোক মাৰি পেলাব ইয়াৰ পৰা লৈ যা ৰাতিপুৱাৰ পৰা দেউতাই সেই বুলিয়ে কৈছে মানে দেউতাই সিহঁতক মাতে দেউতাক সিহঁতে গুৰুত্ব নিদিয়ে মানে মই পানী খাম কয় ডক্টৰ মাতে ওচৰতে হাতখন দিয়ে মাতে এনেকৈ সিহঁতে গুৰুত্ব নিদিয়ে দেউতাৰ কথা গুৰুত্ব নিদিয়ে তাৰ দেউতাই কান্দিছে একদম ইমান বেয়া লাগিছে আৰু মানে ভাবিব নোৱাৰো কথা আৰু দেউতাই বহুত কান্দিছে একদম বাচ্চাৰ দৰে শুকাই কান্দিছে আৰু দেউতাই কান্দি দেউতাই মানে কৈছে মোক ইয়াৰ পৰা লৈ যা কমলক মাতা ইয়াৰ পৰা মোক লৈ যা ইহঁতে মোক মাৰিব খালি কেৱল দেউতাই সেই বুলি কৈছে মোক ইহঁতে মাৰি পেলাব ইয়াৰ পৰা মোক লৈ যা দেউতাই খালি সেই বুলি কৈছে কৈ লাষ্টত যাই মানে মা গ'ল আৰু মাক পঠালোঁ মা গ'ল তেতিয়া মানে মা আছে থাকি লাষ্টত যাই মানে মা আকৌ মনে চাই কিনে মোৰ বাইদেউ ছোৱালীজনে ক'লে যে ইয়াতে মানে এই চাব পাৰিব এই চকীদাৰক কৈ কিনে মানে সোমালে এনেকৈ অকণমান মনে চাই কিনে গুচি আহিব সেই বুলি ক'লে তাৰপিছত আমি গ'লে দেউতাই মানে বহুত দুখ পায় কান্দিব ধৰে আৰু বেছিকৈ আমি মানে যাবৰ ইচ্ছা নহয় গ'ল দেউতাৰ মানে সেই ৰূপটো আমি চাব নোৱাৰোঁ মানে ইমান শাস্তি দি ৰখাৰ দৰে ৰাখিছে মানে দেউতাক পানী একটুক খুৱাব পৰা নাই দেউতাই ভোক লাগে পানী খাম কৈছে খাওঁ কৰি আছে আমি খুৱাব পৰা নাই মানে দেউতাক চাব নোৱাৰা পৰিৱেশ কৰি দিলে আমাৰ সিহঁতে তাৰপিছত দেউতাই কিন্তু কথা কৈয়ে আছে তেতিয়ালৈ
তাৰপিছত যাই মানে আবেলিমান সময় তেতিয়া মানে এওঁ কিবা কিবি কিন্তু মানে এনেই দুপৰীয়া মানে দুপৰীয়া নহয় 10-11টামান বজাত চাগে সিহঁতে টিভিত ট্ৰিটমেণ্ট কৰিছে দেউতাক টিভিত ট্ৰিটমেণ্ট কৰাৰ পিছত যে দেউতাৰ মানে বেমাৰটো বেছি হৈ গৈছে বেছি মানে দেউতাৰ জণ্ডিছ আছিলে সিহঁতে জণ্ডিছটো মায়ে কৈছিলে কোৱাৰ পিছত দেউতাই সিহঁতে গুৰুত্ব দিয়া নাই তাৰপিছত যে দেউতাৰ চাগে বগা জণ্ডিছটো আছিলে তাৰপিছত সিহঁতে লাঞ্চ নাই কৰি আছে তাৰপিছত যাই যেতিয়া মানে সিহঁতে টিভিত ট্ৰিটমেণ্ট কৰি দিলে দেউতাৰ মানে বেছি হৈ গ'ল শনিবাৰে দেউতাক অকণমান ভাল পোৱাৰ দৰে উশাহ চুশাহ ধুনীয়াকৈ লৈ আছে কথাও কৈছে কিন্তু যেতিয়া শনিবাৰে মানে দুপৰীয়ামান হৈ গৈছে দেউতাৰ মাতটো বহি যোৱাৰ দৰে গৈছে একদম বহি যোৱাৰ দৰে সিহঁতে তেতিয়া কৈ আছে পেচেণ্টটো নাবাচে কেতিয়া আমাক কোৱা নাই আমাৰ এওঁক কৈ আছে পেচেণ্টটো নাবাচে পেচেণ্টৰ অৱস্থাটো একদম ক্ৰিটিকেল হয় মানে লাঞ্চটো একেবাৰে নাই সেই বুলি কয় এওঁ যাই দূৰত দেখি কান্দি থাকে আৰু কয় কি যে দেউতাৰ মানে একদম কাম নাই বুলিয়ে কৈ আছে সিহঁতে সেই বুলি কয় আমি কৈ একেদিনাইনো মানুহজন কাম নহ'লনে ইমান কাম কৰি থকা মানুহ একেদিন লাঞ্চটো নহ'লনে আমি সেই বুলি কৈ আছোঁ তাৰপিছত গৈ মানে এনেকুৱা কৰিছে নহয় সিহঁতে গধূলি টাইমত কিবা ইনজেকশ্যন আনিব দিলে দুটাটো ইনজেকশ্যন আনিব দিওঁতে এওঁ গৈছে এওঁ আনিলে ইনজেকশ্যন সিহঁতে ল'লে মানে এওঁ হেৰিত এয়া কি কয় এইটো তাতে ফাৰ্মাচীত ল'লে লোৱাৰ পিছত গৈ মানে ফাৰ্মাচী সুধিলে যে এই দুটা কিহৰ ইনজেকশ্যন হয় এই দুটা কিহৰ ইনজেকশ্যন হয় ফাৰ্মাচীয়ে ক'লে যে এই দুটা টোপনিয়া ইনজেকশ্যন হয় এটা কিবা আমাৰ হাতত এতিয়া কাগজ কাণ নাই এটা কিবা মৰপিন নে কিয়ে নাজানো ভালদৰে সেই তেতিয়াৰে কথা হয় এইটো চকুত ফাঁহি থকা মতে অকণমান কৈছোঁ বেছি মনত নাই আৰু এটা কিবা টোপনিয়াৰে নাজানো সিহঁতে ক'লে সেই বুলি ফাৰ্মাচীলে সেই বুলি ক'লে যে এই দুটা টোপনিয়া ইনজেকশ্যন হয় এনেকৈ বুলি ক'লে কোৱাৰ পিছত যাইতো এওঁ মানে ভয় খালে নেকি কিবা ৰাস্তাই ভাবি আহি আছে আহি ক'লে মা মই বাইদেউ একেলগত বহি আছোঁ যে এই দুটা যে ইনজেকশ্যন হয় এই বোলে টোপনিয়া ইনজেকশ্যন সেই বুলি ক'লে কওঁতে মই কৈছিলোঁ আৰে ইমান টোপনিয়া ইনজেকশ্যন ইমান চিৰিয়াছ মানুহ কিয় য'ত নেকি অক্সিজেন লগাই আছে সেই মানুহটোক টোপনিয়া ইনজেকশ্যন কিয় মাৰিবনো মই সেই বুলি ক'লোঁ ভাল মানুহক টোপনিয়া ইনজেকশ্যন দিবলৈ অকণমান ভয় কৰে আৰু ইমান চিৰিয়াছ মানুহ এটাক টোপনিয়া ইনজেকশ্যন দিব মই সেই বুলি ক'লোঁ কোৱাৰ পিছত যাইতো এবাৰ মায়ে ক'লে তো তাৰপিছত যাই হেৰি ক'লে ক'লে তেনেহ'লে নেদু দিয়া এটা দি দিম সেই বুলি ক'লে মই ক'লোঁ এটা দিব খুজিছে মানে দুটাই দিব লাগিব মোৰ বায়ে ক'লে যে বেছি চটপটে আছে দেউতাই টোপনি আহিবৰ কাৰণে দিছে চাগে সেই বুলি ক'লে সিহঁতে হ'ব পাৰে আমি তিনিটা সেই বুলি ভাবিলোঁ তেতিয়া সিহঁতক যাই হাতত তুলি দিলে কাগজখন সিহঁতে লৈ ল'লে এওঁৰ পৰা তাৰপিছত যেতিয়া ইনজেকশ্যন দুটা দিছে তেতিয়া মোৰ মায়ে হস্পিটেলত আছিল তেতিয়া গধূলি তাৰপিছত মোৰ জেঠীমা ল'ৰা এটা আছিলে জেঠীমা ল'ৰাটোৰ লগত মোৰ মাক আমি পঠাই দিলোঁ গাড়ীতকৈ পঠাই দিলোঁ পৰা বাইদেউৰ ঘৰলৈ যে বাইদেউৰ তাত যাওঁতে ভূনাথত থৈ যাব মা যিহেতুকে বেমাৰী মানুহ হাই প্ৰেছাৰ থকা মানুহ ইয়াত থাকিলে টোপনি ক্ষতি হ'ব আৰু কিবা প্ৰব্লেম হৈ যাব আমি তিনিজন আছোঁ ইমান থাকিব নালাগে মাক পঠাই দিলোঁ মোৰ মা আহি মানে হেৰি পাইছে বাইদেউৰ ঘৰ পালে ঘৰ পোৱাৰ পিছত গৈ মানে দেউতা আৰু নাই তেতিয়া 8:13 হ'ল 8:13 হোৱাৰ পিছত যায় মানে দেউতা আৰু নাই সিহঁতে মানে ইনজেকশ্যন মাৰি দিছে মাৰাৰ লগতে দেউতা আৰু মানে নাই নহয় চৰি তাৰ আগত সিহঁতে কি কৰিছে অক্সিজেন লেভেল খুলি দিছে খুলি সিহঁতে ভেণ্টিলেটাৰ লগাই দিছে ভেণ্টিলেটাৰ লগোৱাৰ কাৰণে মোৰ কাৰণে চাইন লৈছিলে আৰু ইমান মই মানে মোৰ মাথাটো কিবা বেয়া আছিলে নে কি মই নাজানো আৰু মোৰ ইমান এইকণ বুদ্ধিও নাছিলে মোৰ হাতত ভেণ্টিলেটাৰ কি বস্তু সেইটো মই জানা নাছিলোঁ তেতিয়ালৈ মোক কৈছে পেচেণ্টৰ অৱস্থাটো বেয়া আছে ভেণ্টিলেটাৰ দিব লাগিব মোক সেই বুলি ক'লে মোৰ পৰা চাইন লৈছে 3টা নে 4টা চাইন লৈছে সিহঁতে মই চাইনটো কৈ দিলোঁ কৈ দিয়াৰ পিছত ভেণ্টিলেটাৰ কি মই ভালদৰে নাজানো মই এই বাক ক'লোঁ বা মোৰ পৰা চাইন লৈছে কিয় বোলে ভেণ্টিলেটাৰ দিব মোৰ বায়ে কান্দি কিনে ক'লে ভেণ্টিলেটাৰ দিব তেনেহ'লে দেউতাৰ আশা নাই আৰু সেই বুলি ক'লে মই তেতিয়ালৈ ভাবি আছোঁ অক্সিজেনৰ কাম নকৰে ভেণ্টিলেটাৰ দিব মোৰ দেউতা ভাল হ'ব আমি ঘৰত লৈ আহিম মই তেতিয়ালৈ সেই বুলিয়ে ভাবি আছিলোঁ তাৰপিছত গৈতো তেওঁলোকে কৰিছে কি ভেণ্টিলেটৰ লগাই বা নলগোৱাতে চাগে সিহঁতে অক্সিজেনটো যেতিয়া সিহঁতে খুলি আছিলে নাই 6টামান বজাত চাগে সিহঁতে অক্সিজেন খুলিছে 6টা নহয় দে 5টামানত খুলিব পাৰি সিহঁতে অক্সিজেন মোৰ জেঠীমা ল'ৰাটোৱে দেখা পাইছে ৰচি কিবা কিবি খুলি আছিলে কমৰ পৰা বান্ধবিলাক খুলি আছিলে মোৰ জেঠীমা ল'ৰাটোক দেখি অকণমান সিহঁতে ভয় কৰাৰ দৰে কৰিছিলে ভাবিছিলে কি মানুহ আহিছে সিহঁতে দেখিব নেকি কিবা সেনেকৈ ভাবিছিলে সিহঁতে কিবা তাৰপিছত যাই বেলেগ মতা মানুহ দেখি ভাবিছিলে আৰু এনেকুৱা কৰি আছোঁ অক্সিজেনবিলাক খুলি সিহঁতে তেতিয়া ভেণ্টিলেটাৰ লগাইছে ভেণ্টিলেটাৰ পাইপটো ইমান মোটা পাইপ আছিলে নহয় মানে আগতে মই দেখিছিলোঁ এজনী মাইকীক ভেণ্টিলেটাৰ কি বস্তু মই এইটো ভালদৰে নাজানো নে কিবা পাতল বগা এনেকুৱা দেখিছিলোঁ কিবা পাইপ দুডাল ইমান মোটা সেই দুডাল মোটা ইমান পাইপ দুডাল সোমাই দিয়াৰ পিছত মানুহজন বাচি থাকিব নেকি তাৰপিছত মুখেৰে দেউতাৰ ইমান তেজ ওলাইছে পূৰা বিচনা ভৰ্তি একদম পূৰা তেজেৰে ৰঙালী হৈ গৈছে বিচনা তাৰপিছত যে এওঁ গৈছিলে এওঁ কৈছে
কান্দি কান্দি আহিছে দেউতা আৰু নাথাকিব দেউতা নাথাকিব একদম পূৰা বিচনা ভৰ্তি হৈ গৈছে তেজেৰে সিহঁতে ভেণ্টিলেটাৰডালো চাগে সিহঁতে ভাল ডক্টৰে দিয়া নাই কোনোবা শিকি থকা সিহঁতক দিবা দিছে নহ'লে ভেণ্টিলেটাৰ দিলে মানুহৰ মুখেৰে ইমান তেজ কেতিয়াও নোলায় আপোনালোকক মই ভিডিঅ'ত দেখাই দিম চাব দেউতা যেতিয়া মৰিছে দুদিন দেউতা ৰাখিছোঁ তাৰপিছতো দেউতাৰ মুখেৰে একদম পূৰা ব্লাড ওলাই আছে গোটা হয় মুখৰ ভিতৰত ব্লাড আছে তাৰ পৰা ব্লাড ওলায়ে আছে মানে দেউতাৰ মুখেৰে মানে এনেকুৱা অৱস্থা দেউতা তাৰপিছত যাই সিহঁতে মানে ভেণ্টিলেটাৰটো তাৰপিছত যাই লগাই চাগে সিহঁতে ইনজেকশ্যন মাৰিছে দেউতা হাত ভৰি চটপটাই আছে ইনজেকশ্যন মাৰিছে মাৰি ভোকনাথ পালে দেউতা আৰু নাই 8টা 13ত আৰু দেউতা আৰু নাই আমাৰ মাজত তাৰপিছত যাই সিহঁতে কিবা ক'ব পঠালে যে কৈছে যে মানে গাৰ্জেন লাগে সেই বুলি ক'লে তেতিয়া মই ভাবিলোঁ ইমান সময় মোক কৈ আছে এতিয়া আকৌ গাৰ্জেন বিচাৰিছে কি কথা আৰু এতিয়া আৰু গাৰ্জেন বিচাৰি আছে মই সেই বুলি ভাবিলোঁ তেতিয়া মনটোত ভাবিছোঁ কিবা হ'লে নেকি জানো দেউতা এওঁক ফোন কৰিলোঁ যে মাতি আছে সেই বুলি ক'লোঁ এওঁ আহিলে বাইদেউ আৰু মই কথা পাতি আছোঁ যে কিবা হ'লে নেকি বুলি ক'লোঁ তাৰপিছত যে এওঁ আহিলে আহি দেউতাৰ ওচৰত গ'ল যাই মানে কি ক'ম আৰু তেতিয়া আৰু দেউতা আহি আৰু এওঁ কৈছে যে দেউতা আৰু নাই দেউতা নাই কিবা মানে কি কৰোঁ কি নকৰোঁ মানে দেউতা ICUৰ পৰা ওলাই আহিব ভাল হ'ব আমি তেনেকৈ ভাবি আছিলোঁ দেউতা আৰু নাই মানে একদম কিবা লাগি গ'ল আৰু তেতিয়া মাও নাই মাক কি বুলি কওঁ এতিয়া মা আছে হাই প্ৰেছাৰ মানে কি বুলি কওঁ আমি মানে নিৰুপায় হৈ পৰিলোঁ তেতিয়া তাৰপিছত গৈ মানে এনেকুৱা লাগিছে কান্দিলোঁ বহুত কান্দাৰ পিছত এওঁ কৈছে কি মানে নাই নাকান্দিবা ইয়াত বহুত মানুহ আছে কান্দিলে বেয়া হ'ব ইহঁতৰ প্ৰব্লেম হ'ব সেই বুলি ক'লে ধৰ এওঁ কান্দি আছে আমিও কান্দিলোঁ আমি আমাৰ সৰুপিতা ল'ৰা এটা আছিলে তেওঁ আছে বহুত মানে গোটেই কান্দিলোঁ কান্দোতে বুজাই আছে আমাৰ একো নাই বুলি ক'লে তাৰপিছত মই কিন্তু কৈছোঁ দেই চিঞৰি যে মানে এওঁলোকে মোৰ দেউতা মাৰি পেলাই ইহঁতে মোৰ দেউতা এওঁলোক বুলিও কোৱা নাই এতিয়া খঙত মই এওঁলোক মুখৰে ওলোৱা নাই মিছা ক'লে কি হ'ব যে ইহঁতে মোৰ দেউতা মাৰি পেলালে মোৰ দেউতা ভাল আছিলে মোৰ দেউতা জ্বৰ উঠিছিলে ইহঁতে মাৰি পেলালে একদিনতনো মানুহ মৰেনে একদিনত লাঞ্চ নহ'বনে সেই বুলি ক'লোঁ কৈ কিনে মই ক'লোঁ ইহঁতে মোৰ দেউতা মাৰি পেলালে ভুলটি মানে দেউতা আজি মোৰ পানীখিনি খাব নিদিলে জানেনে আমি দেউতা বাচিব বুলি দেউতাক খোৱা পানীখিনি আমি সিহঁতৰ কাৰণে পানীখিনি খুৱাব নাপালোঁ আৰু আনকি দেউতাই ভোক লগা বুলি কৈছে ভোক লগাৰ পিছতো আমি দেউতাক খাব দিব নাপালোঁ যে দেউতা মোৰ বাচিব দেউতা মোৰ ভাল হ'ব যদি পানীখিনি খোৱাৰ বিনিময়ে মোৰ দেউতাৰ অক্সিজেনটো কমি যায় মোৰ দেউতাৰ বেছি হয় বেমাৰটো মোৰ দেউতাই পানী খাব নালাগে মোৰ দেউতাই বিস্কুট খাব নালাগে কিন্তু মই তাৰ বিনিময়ে কি পালোঁ মোৰ দেউতাক সিহঁতে মাৰি পেলালে আৰু যাতে কাৰো লগতো এনেকুৱা নহয় এনেকুৱা কৰিছে মানে নিৰুপায় মানে শনিবাৰৰ দিনাখন পাহৰি গৈছিলোঁ শনিবাৰৰ দিনাখনে মানে আমি প্ৰাইভেটত আনিবৰ কাৰণে গৈছোঁ তাত যাই আমাৰ এওঁ ক'লে যে আপোনালোকৰ ইয়াত একো ট্ৰিটমেণ্ট হোৱা নাই কি ট্ৰিটমেণ্ট কৰিছে আপোনালোকে তুমি বোলে ট্ৰিটমেণ্ট বুলি কৈ আছা চুপাৰিনটেণ্ডেণ্টকো বোলে কমপ্লেইন কৰি আহিছা তুমি ট্ৰিটমেণ্ট নহয় বুলি কিনে কি ট্ৰিটমেণ্ট হোৱা নাই বুলি তুমি কিয় কৈছা এওঁ কৈছে আৰে ট্ৰিটমেণ্ট হোৱা নাই কাৰণে নাই বুলি কৈছোঁ কি ট্ৰিটমেণ্ট কৰিছে আপোনালোকে কেৱল অক্সিজেনটো লগাই ৰাখিছে কি ট্ৰিটমেণ্ট কৰিছে আপোনালোকে মানে সেই বুলি ক'লে এই যিটো GMCৰ মানে ICU পাৰ্কিংটো আছে না তাৰ দিনত মই 7টালৈ ডেড বডি ওলোৱা দেখিছোঁ জানেনে তাত মানে মানুহ সোমায় কিন্তু তাৰ পৰা মানুহ ওলাই নাহে তাত মানে মানুহখিনি ভাল জিন্দাত সোমায় কিন্তু তাৰ পৰা যেতিয়া ওলাই আহে মানুহ এই বগা কাপোৰখন ঢাকি মৰা মুখখন আহে বুকুখন কঁপি উঠে মোৰ দেউতা কি হ'ব ইয়াত সোমাই দিলোঁ শনিবাৰৰ দিনাখন আনাৰ কাৰণে ইমান চেষ্টা কৰিলোঁ প্ৰাইভেটত আনিব যাওঁ প্ৰাইভেট হস্পিটেলত কথা পাতি আহিলোঁ সিহঁতে প্ৰাইভেট হস্পিটেলে দেউতাৰ কাগজখিনি বিচাৰিছে চাবলৈ এতিয়া GMC আমাক কাগজখিনি নিদিয়ে তাৰপিছত মই বাজনীক ফোন কৰিলোঁ যে দেউতা আমাৰ সেই কৰি দিওঁ লেফাৰ কৰি আমি এইফালে দেউতা লৈ যাওঁ সিহঁতে ক'লে কোনোবা ডক্টৰ সুধিছে ইয়াতো ট্ৰিটমেণ্ট হৈছে বেলেগতো এনেকুৱাই ট্ৰিটমেণ্ট হ'ব কিনো হ'ব তাততো এনেকুৱাই হ'ব সেই বুলি ক'লে তাৰপিছত যায় নহয় দেউতা লৈ যাওঁ ইয়াৰ পৰা একো ট্ৰিটমেণ্ট হোৱা নাই সেই বুলি ক'লোঁ কোৱাৰ পিছত যায় সিহঁতে মানে লাষ্টত যায় ক'লে কি নাই একো নাই ইয়াতে ভাল হৈ যাব সেই বুলি ক'লে কোৱাত তাৰপিছত ৰাখি লাষ্টত যায় কি পালোঁ আমি দেউতাৰ ডেড বডিটো বৃহস্পতিবাৰে ভৰ্তি কৰিলোঁ ৰাতি 11টামান বজাত শুকুৰবাৰৰ দিনটো থাকিলে শুকুৰবাৰে ICUত ভৰাই দিলোঁ 3টামান বজাত শনিবাৰে 8টা 13ত দেউতা নাই জ্বৰ চৰ্দি লগা মানুহ এজন যদি GMCত নি এনেকৈ যদি মাৰি আনিব লগা হয় কেনেকৈ হয় আপোনালোকে ভাবকচোন কথাটো ঘৰত কোনো এটা মানুহ নাই মোৰ মা আছে এতিয়া অকলে ঘৰখনৰ অৱস্থা মই ইমান কৈছিলোঁ ডক্টৰক মই হাতযোৰ কৰি ছাৰ মোৰ দেউতাক বচাই দিয়ক মোৰ দেউতাক কিবাকৈ বাচাই দিয়ক মোৰ দেউতা ভালে আছে একো হোৱা নাই জ্বৰ উঠিছিলে চৰ্দি লাগিছিলে ইফালে যাওঁ হাতযোৰ কৰোঁ দেউতাক কিবাকৈ বাচাই দিয়ক সিফালে চুপাৰিনটেণ্ডেণ্টৰ গৈছে এওঁ যাই কিনে কৈছে ছাৰ মোৰ দেউতাক ভালকৈ ট্ৰিটমেণ্টটো কৰি দিয়ক একো ভাল ট্ৰিটমেণ্ট হোৱা নাই ছাৰ চুপাৰিনটেণ্ডেণ্টৰ তাতে ফোন মাৰিছিলে এওঁ কৈছে তোমালোকে বোলে ইমান বোলে হাল্লা কৰিছা খালি বোলে নিৰঞ্জন দাস বোলে পূৰা মেডিকেল ভাইৰেল হৈ গৈছে তোমালোকে খালি ট্ৰিটমেণ্ট হোৱা নাই কৈ আছা বোলে সেই বুলি ক'লে সিহঁতে
কৈ লাষ্টত যায় মানে ইমানকৈ ধমকি দিয়ে ডক্টৰবিলাকে পানীৰ কাৰণে মই য'ত নেকি হাত জোৰি ৰিকুৱেষ্ট কৰিছোঁ যে পানী খুৱাব দিয়ক মোৰ দেউতাক পানী এনেকৈ মুখৰে নাচায় তাতকৈ আৰু কি দুখ হ'ব পাৰে কওকচোন এইখিনি দেউতা এইখিনি বিস্কুট খাওঁ বুলি কৈছিল মই সেইখিনি বিস্কুট খোৱাৰ কাৰণে দেউতাক মই ইমান চেষ্টা কৰিছিলোঁ হাত জোৰ কৰি মই কৈছিলোঁ যে ছাৰ অক্সিজেনটো গুচাই দিয়ক মই অকণমান খুৱাম সিহঁতে নোৱাৰোঁ বুলি কয় জানেনে মুখৰ ফালে ঘূৰি নাচায় তাৰ পিছত যাই দেউতা যেতিয়া আৰু মানে মৰিলে মৰাৰ পিছত যাই মানে দেউতা লৈ গ'লোঁ লৈ যাই দেউতাক মানে শনিবাৰে দেউতা 8:13 ঢুকালে 7 ছেপ্টেম্বৰত দেউতা ঢুকালে 7 ছেপ্টেম্বৰত 8:13 দেউতা ঢুকালে ঢুকাৰ পিছত যাই দেউতাক আমি মোৰ মানে বাইদেউৰ যিটো হাজবেণ্ড ভিনদেউ বাহিৰত আছিলে কিবা আইজল নে কিবা জেগাত আছিলে তেওঁ আহি পোৱা নাছিলে তেখেত আহি পোৱা নাছিলে তাৰপিছত যাই দেউতা ৰখিব লগাত পৰিলে আমাৰ ঘৰত ল'ৰা নাই ল'ৰা দাদাও ঢুকাইছিলে আগতে এতিয়া মা আছে আৰু দেউতাই আছিলে আমাৰ বাইদেউ আৰু মই দুজনী আমাৰ ছোৱালী যিহেতুকে তাৰপিছত ভিনদেউ মানে ৰৈ আছিলে ৰৈ কিনে তাৰ শনিবাৰে 8:13 পৰা ৰবিবাৰলৈ দেউতা জ্বলোৱা নাছিলে 4:30 বজা 4:30 বজালৈ জ্বলোৱা নাছিলে তাৰপিছত যাই মানে দেউতা মানে এনেকৈ দিলে এনেকুৱা হয় এনেকৈ গলটো হিলাই দিয়ে এনেকুৱা দিলে এনেকুৱা হয় হাতখন যদি এনেকুৱা হয় এই আছে এনেকুৱা টানি যায় মানে যেনেকুৱা দিং আৰু মুখখন এনে দি এনেকৈ খালি মুখৰ পৰা ব্লাড ওলাই বহুত ব্লাড গৈছিলে দেউতা ভেণ্টিলেটাৰ যেতিয়া সোমাই দিছিলে বহুত ব্লাড গৈছিলে খালি মুখখনৰ পৰা এনেকৈ ব্লাড ওলাই মুখখনৰ পৰা এনেকৈ মানে এই যেতিয়া খুচি দিছিলে বহুত ব্লাড ওলাইছিলে সেইবোৰ চাগে জমা হৈছে মুখৰ ভিতৰত বিচনাৰ পৰা ভিজি গৈছিলে এই গলৰ এইবিলাকতে ব্লাড হৈ গৈছে পূৰা ভেণ্টিলেটাৰ দিওঁতে তাৰপিছত যাই মানে দেউতা মানে হাড়দিবিলাক একদম পূৰা কোমল মানুহে ভাবিছিলে কি তাতে কথা পাতি আছিলে যে আমিতো কান্দি আছিলোঁ তেতিয়া কৈছিলে কি মানে হেৰি হয় এই টোপনি আহে বেজি যে মাৰিছে সেইকাৰণে চাগে টোপনি আহিছে টোপনি মেট্ৰ' গ'লে চাগে মানুহজন ভাল হ'ব নেকি তাত সেই বুলি কয় এই চখাননি মানুহজন উঠিব নেকি মানে জ্বলাৰ পিছতো টোপনি বেজি মাৰিছিলে মানুহজন ভাল হ'ল নেকি তহঁতে জ্বলাই দিলি নেকি ইমান মানুহবিলাকৰ মনত খালি এটাই কথা এই মানুহজন একদম পূৰা চব একদম নৰম মানে এনেকুৱা দিলে এনেকুৱা যেতিয়া এনেকুৱা একদম যি হৈ গৈ তাতে মানে হালি থাকে আৰু মানুহজন তাৰ পিছত গৈ একদম পূৰা মানুহ মৰিলে হেনো টান হয় একদম লুজ আছিলে যেনেকুৱা কৰা এনেকুৱাই আৰু মানে একদম পূৰা হাতবিলাক লাৰি চাওঁ ভৰিবিলাক লাৰি চাওঁ গলটো ঘূৰাই দিওঁ ভৰিখন এনেকৈ দিওঁ একদম মানে তেনেকুৱা তাৰপিছত যায় আৰু মানে বেজি দি মাৰি কিনে মানুহজনক মাৰি পেলাই তাৰপিছত যে দেউতাটো নিজে মৰা নাছিলে নে একদম তাতে আমাৰ প্ৰমাণ হৈ গৈছে আৰু ইফালে ইনজেকশ্যন দুটা মাৰি দিলে ফাৰ্মাচীত নিজে ক'লে মানে কি ক'ম আৰু মানে GMCত ডক্টৰক বুজি পোৱা নাই GMC বুলি ক'লেও গোটেই GMCকো ক'ব নোৱাৰি কাৰণ আগতো আমাৰ দেউতা GMCত এবাৰ গৈছিলে এক্সিডেণ্ট হওঁতে তাতে ধুনীয়াকৈ ভালদৰে ভাল কৰি আনিছিলোঁ এইবাৰ জানো কি হ'ল GMCত যায় আগৰ দৰে সেই ট্ৰিটমেণ্টখিনি পোৱা নাই বহুত মানে একদম মানে কষ্টৰ বিষয় বুলি কৈছোঁ যেতিয়া দেউতা মানে মা আৰু দেউতা ঘৰত অকলে থাকে মা আৰু দেউতাক যদি মানে দেউতা ইমান ডেকাই আছিলে তাৰপিছত যদি দেউতাক আমি এনেকৈ হেৰাব লগা হয় কেনেকুৱা হ'ব মানে কেনেকুৱা পৰিৱেশ আজি মানে ভাবিব নোৱাৰা ঘৰখনৰ পৰিৱেশ জানেনে দেউতাই মোক কৈছিলে লাইটখিনি নুমাই থৈ আহিবি ঘৰত সেই বুলি কৈছিলে মোক সেইখিনি মই লাইট চাইট ঘৰত যাই নুমাই থৈ আহিলোঁ তাৰপিছত GMC পালোঁ হাতখনৰ অকণমান তেজ ওলাইছিলে নাৰ্ছে কিবা এই কেন্দুল কাটো নে কি দিওঁতে তেতিয়া মোক কৈছিলে চোৱাচোন মোৰ হাতৰ পৰা তেজ ওলাইছে চাচোন চা দেউতাই মানে ভাবা নাই যেতিয়ালৈ যে মই মৰিম দেউতাই সেই বস্তুটো ভাবা নাই বা আমি ভাবা নাই যে দেউতা মৰিব দেউতাই কৈছিলে কি মোক এতিয়া যাবা দিবনে ব'ল মোক ঘৰত লৈ ব'ল মোক কফটো ওলাই দিয়াৰ ঘৰত লৈ ব'ল দেউতাই মানে সেই বুলি কৈ আছিলে দেউতাই কেতিয়াও ভাবা নাছিল যে আৰু ঘৰত মই যে আহিলোঁ লাষ্ট ইমান ধুনীয়াকৈ পিন্ধে উৰাই বুলাই লৈ আনিলোঁ ঘৰৰ পৰা সেই মানুহটো আজি মই GMCত ৰাইজে এৰি থৈ যাব লাগিব জীৱনত ভবা নাছিলোঁ এনেকুৱা কেতিয়াও আশাও কৰা নাছিলোঁ মোৰ দেউতা যে আজি হঠাৎ ফুল ট্ৰিটমেণ্ট এটাত দেউতা গুচি যাব দেউতা জণ্ডিছ হৈছিলে সিহঁতে জণ্ডিছৰ ট্ৰিটমেণ্ট নকৰি বেলেগ কৰি দিলে বেলেগ কৰাৰ লগত দেউতা আৰু নাই